তোৰ অপদাৰ্থ এটা ক'তো কেতিয়াও দেখা নাই মাজতে কিফালে নিগলে ঘৰুৱা ড্ৰাইভাৰ এটা লাগে বাহিৰকো লাগে মুখখন হৈছে ড্ৰাইভিং শিকিবলৈ পঠাই দিব পুৰা লাট চাই ড্ৰাইভিং ক'ত শিকিব চিটটো পেলাই শুইহে লাগিব আপুনি ইমান টেনশ্যন নল'বচোন ভিনদেউ মই গাড়ী চলাম বুলি কৈছোঁ চলামেই তই গাড়ী চলাবিলে গাড়ীখন ভাঙিবি মই যদি কেনেবাকৈ গাড়ী চলাওঁ নহয় গাড়ী কি হ'ব তই গাড়ী চলালে ইয়াৰ আশে পাশে যিমানখিনি বাউণ্ডেৰী ৱাল আছে এখন নাথাকে চব ভাঙি চিঙি ঘূৰা কৰি পেলাই এই মূৰ্খ গাড়ী ৰাস্তাইহে চলাই তই আকৌ বাউণ্ডেৰী ৱালৰ মাজতে কিয় চলাবি ৱালবিলাক ভাঙি ৰাস্তাটো চিধা কৰি ল'ম শ্বৰ্টকাট হৈ যাব আৰু গাড়ীখনৰ কি হ'ব সেইখন ভাঙি গুৰা হৈ নাযাব নতুন এখন কিনি ল'ব পুলিচৰতো টকাৰ অভাৱ নাই মই 2 নম্বৰী টকা ঘটা পুলিচ নহয় মোৰো অভাৱ আছে দুখীয়া পুলিচ এনেকৈ জানিলে বাইদেউ বিয়া দি দিলে এটা কাম কৰ বাৰ লৈ যায় টকা 10 লাখ পাৰ্থক্য মৰি অপৰাধৰ হিচাপত তাৰ শাস্তিৰ পৰিমাণ আৰু বেছি হ'ব লাগিছিল কেৱল সাক্ষী দিলে বস্তিৰ সেই ল'ৰাটো সেই কথাখিনি নোপোৱা হ'লে ইমানখিনি শাস্তি নাপালে হওঁতে কোনোবা এজনটো ওলাইছে মোক কৰি তাক থেংকছ এটা দিব লাগিছিল থেংকছ দিব লাগে ঠিক আছে আপোনাক বোলে দেখা কৰিব পুলিচ নাই মানুহ বুলি পাতিবলৈ কথা পাতিব ছাৰ মই সুধিম আচ্ছা কি আছিল তোৰ নাম ৰঞ্জন I am Kuntal. ৰাহুল এটা পিটিকে দিছে ৰাহুল পিটি মানে আচ্ছা তোৰ পঢ়াও দেখি ভাল লাগিছে তই যে বৰ্ডলৈ গৈ সাক্ষী দিলি বৰ ডাঙৰ উপকাৰণে কৰিলি আমাৰ ডিপাৰ্টমেণ্টৰ কাৰণে তোকো যদি কিবা সহায় লাগে কবি কি হৈছে মই যিখন গাড়ী চলাই আছিলোঁ মালিকে সেইখন লৈছিলোঁ মোৰ এতিয়া চলাব লাগে কাৰোবাক ড্ৰাইভাৰ চাইভাৰ লাগে যদি ক'বচোন ড্ৰাইভাৰটোতো মোকেই দৰকাৰ মাজুলী ইফালে সিফালে অনানি কৰিবৰ কাৰণে হয় হয় ঘৰত লৈ মই সৰু সুৰা কাম কৰি দিব লাগে পাৰিবিনে মই পাৰিম ছাৰ আপুনি পৰীক্ষা কৰি চাব পাৰিম কেৱল ছাৰ ইয়াতে